হাই এভৰিৱান আসসালামু আলাইকুম স্বাগতম জনাইছোঁ নাদিৰাছ লাইফৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, ময়ো ভালে আছোঁ। আজি মই বনাম মিছা মাছ। আমাৰ ঘৰৰ ওচৰৰে ব্ৰহ্মপুত্ৰ নদীৰ হয় মিডিয়াম সাইজৰ মিছা মাছ। মই মিছা মাছখিনি ভালকৈ বাছি ধুই লৈছোঁ। এয়া মই তাৱাত মিঠাতেল দি দিলোঁ, তেলখিনি গৰম হৈছে। আৰু এইফালে মই মিছা মাছখিনিত নিমখ আৰু হালধি দি সানি ল'ম ভালকৈ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিছোঁ, আপোনালোকৰ ভাল লাগিব। ভালকৈ হাতেৰে সানি লৈছোঁ। এতিয়া মই তেলখিনিত দি দিম। মিছা মাছখিনি অলপ ভাজি লৈছোঁ। নভজাকৈও বনাব পাৰি, ভাজিও বনাব পাৰি, যোনে যেনেকৈ বনায়। মই অলপ ভাজি লৈছোঁ। পিঁয়াজৰ লগত মছলা বনাম, চব্জিৰ লগতো বনাব পাৰি, কিন্তু মছলাটো খাই বেছি ভাল লাগে। কণীৰ যেনেকৈ মছলা বনোৱা হয় পিঁয়াজৰ সৈতে, তেনেকৈ মছলা বনাম। এয়া মই ভাজি নমাই ল'লোঁ, অলপ ভাজিছোঁ, বেছি ভজা নাই, খালি কেঁচা ভাপটো গৈছে। আৰু অলপ মিঠাতেল দি দিলোঁ, অলপ আছিলে তাৱাত আৰু অলপ দিছোঁ। এতিয়া মই মিহি মিহিকৈ কাটি ৰখা পিঁয়াজখিনিও দি দিলোঁ ইয়াতে। দি পিঁয়াজখিনি অলপ ভাজি ল'ম। এনেকৈ লৰাই লৰাই মই পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। আৰু ইয়াতে দি দিম অলপ আদা নহৰুৰ পেষ্ট, সেইখিনিও অলপ সময় ভাজি ল'ম যাতে কেঁচা গোন্ধটো নাথাকে। ভাজি লৈ মই ইয়াতে মছলা এড কৰিম। এয়া মই দি দিলোঁ জলকীয়া গুড়ি, জিৰা গুড়ি, হালধি গুড়ি। এইখিনি দি মই অলপ পানী এড কৰি দিম। এয়া পানী দি মই অলপ ভালকৈ লৰাই দিছোঁ আৰু এনেকৈ মছলাখিনি ভাজি ল'ম। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু ফেচবুকত ফ'ল' কৰি দিব, ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে মই নিমখ অলপ দি দিলোঁ, নিমখ দিব পাহৰিছিলোঁ। এয়া মছলাখিনি হৈ গ'ল, তেল বিৰিঙি ওলাই আহিছে। এতিয়া মই মিছা মাছখিনি দি দিলোঁ, দি ভালকৈ লৰাই দিম। এনেকৈ মিছা মাছৰ লগত মছলাখিনি অলপ সময় ভাজি লৈ আৰু অলপ পানী দি দিম যাতে মিছা মাছখিনি সিজি যায়। প্লিজ সকলোৱে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। আপোনালোকৰ সঁহাৰি পালে আমাৰ ভাল লাগে। ভিডিঅ' বনোৱা কিমান কষ্টকৰ এগৰাকী ভিডিঅ' ক্ৰিয়েটৰেহে গম পায়। এফালে ৰান্ধি থকা, আনফালে ভিডিঅ' বনোৱা, ভিডিঅ' এডিট কৰা। এটা ভিডিঅ'ৰ আঁৰত কিমান কষ্ট লুকাই থাকে সেইটো এগৰাকী ভিডিঅ' ক্ৰিয়েটৰেহে গম পায়। মই ইয়াতে আৰু অলপ পানী দি দিছোঁ যাতে মাছখিনি ভালকৈ সিজি যায়। এতিয়া এইখিনি পানী শুকালে মই অফ কৰি দিম। এয়া চাওক, পানীখিনি শুকাই গ'ল, তেল বিৰিঙি ওলাই আহিছে। মিছা মাছৰ পিঁয়াজৰ লগত মছলা এয়া হৈয়ে গৈছে প্ৰায়। এয়া ফাইনেল লুক। খাবলৈ বহুতেই টেষ্টি হৈছিলে, আপোনালোকেও বনাই খাই চাব। বাই বাই, আল্লাহ হাফিজ।